কাৰ্বি ক্লাবত ডেমনষ্ট্ৰেশ্যন কৰাৰ কাৰণটো হৈছে নৰ্থ ইণ্ডিয়া ফালে বাৰে বাৰে এতিয়া কথা নহয় বাৰে বাৰে এসময়ত এদিন অৰুণাচল প্ৰদেশৰ মিনিষ্টাৰৰ ল'ৰাকো তাৰ চেহেৰাটো মংগোলিয়ান ইণ্ডিয়াত থকা মংগোলিয়ান বুলি দেখি পেলাই তাক মাৰি পেলালে আৰু 6 মাহমান আগতে হাফলঙৰ ডিমাচা ছোৱালী তেওঁ পঢ়িবলৈ দিল্লীলৈ গৈছিল তাকো কিডনেপ কৰি পেলাই দেহৰাদুনতে মাৰি পেলালে তেনেকুৱা আমি শুনিছোঁ দিল্লীত বাৰে বাৰে এদিন নহয় দুদিন নহয় এবাৰ নহয় দুইবাৰ নহয় আমাৰ ইণ্ডিয়াত থকা মংগোলিয়ান জাতিসকলৰ এগেইনষ্টত এই ফাচিষ্ট RSS বিজেপিসকলে বাজৰাং দলসকলে আমাক মাৰি থাকে আৰু মাৰি পেলায় সেইদিনা ডিচেম্বৰ 28 তাৰিখত এঞ্জেল চাকমা বুলি তেওঁ MBA ষ্টুডেণ্ট ত্ৰিপুৰাৰ পৰা তাক দেহৰাদুনত তাক মাৰি পেলালে মাৰা কাৰণটো কি হৈছে যে তেওঁ চেহেৰাটো মংগোলিয়ান মানুহ বুলি জাতি লৈ পেলাইহে তাক মাৰি পেলাইছে কিন্তু সেইকাৰণে আমি এঞ্জেল চাকমাৰ জাষ্টিচ দিব লাগিব যিসকলে তাক মাৰি পেলাইছে মাৰ্ডাৰ কৰিছে তেওঁলোকক ধৰি পেলাই ফাঁচি দিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ আৰু তেনেকুৱা আকৌ নহ'বলৈটোকে আমি সকলোকে জনাইছোঁ আৰু ডিমাণ্ড কৰিছোঁ ইণ্ডিয়াত মাত্ৰ ইৰাণৰ পৰা অহা এৰিয়ানসকলে থাকিব পাৰে অন্যসকলে থাকিব নোৱাৰে বুলি কথা নহয় ইণ্ডিয়াটো মংগোলিয়ানসকলৰ জাগা হয় ইয়াত মংগোলিয়ানসকলৰো হয় ঔৰংজেবসকলে তেওঁলোকে মংগোলিয়ান মানুহ আছিলে তেওঁলোকে 200 বছৰ ৰাজত্ব কৰিছিল ইয়াত আহোমসকলে ইণ্ডিয়ান মংগোলিয়ান হয় আৰু আমাৰ কাৰ্বি চাকমা নাগা মিজো খাচী গাৰো কুকি শ্যাম ডিমাচা বড়ো সকলোৱে আমি তিৱা আৰু মিচিং আমি সকলোৱে মংগোলিয়ান মানুহ হয় আমাৰ জাতিটো মংগোলিয়ান হয় ৰেচিয়েল হিচাপে জাতিৰ হিচাপে আমি মংগোলিয়ান হয় তথাপি আমি ইণ্ডিয়ান মানুহ হয় সেইকাৰণে ইয়াত ইণ্ডিয়া মাত্ৰ আৰ্যসকলে ইৰাণৰ পৰা অহা আৰ্যসকলে থাকিব পাৰিব অন্যসকলে থাকিব নোৱাৰিব বুলি কথা আমি নামানো ইয়াত ইণ্ডিয়ান মংগোলিয়ানসকলে আৰু নিগ্ৰসকলৰো আছে আদিবাসীসকলে চব নিগ্ৰ জাতিৰ হয় তেওঁলোকৰো ইয়াত থকা তেওঁলোকৰ অথৰিটি আছে আৰু আনকি
ओके टेल मी हिंदी से बोलो हिंदी नहीं तो चकमा चलो चलो जोर से बोलो ডিসেম্বৰ 22 তাৰিখত এনজিএল চাকমা আমার এনজেল চাকমাতে আমি MBA বিআই লাগে আমি কিসান লাগে দেহৰাদুন এটা মা বাবা এটা চাইনিজ বুলি কষ্ট করে দি কৈ তাত ইয়ে আহি পাতে পেলালে। দেরাদুন পাতে কিন্তু তারা এটা পুরি পাতে কথা ক'বলগীয়া কথা তারা স্কুল পাতে যদি তারা চাইনিজ চাইনিজ আমরা মানুহে বাহার তাত মানুষ বহুত আছে। আমার মংগোলিয়ান লোকে আমাৰ চাইনিজ তাত নেপালী মানুহ বহুত আছে গোৰ্খাবিলাক আছে নৰ্থ-ইষ্ট মানুহবিলাকক চিলেক্ট কৰি পেলাই আমার আমি কনভাৰচেশ্যন কৰিছোঁ আমার লাগিব এনজেল চাকমা আমার মৰাৰ কাৰণে সকলে Thank you. প্ৰচাৰ কৰিছে তেওঁলোকক আৰু ইৰাণৰ পৰা অহা মানুহবিলাকে আমি ইয়াত We all come together here to send a solidarity message to our brother who was brutally killed in Karachi, Angel Chakma, who was brutally beaten and killed in Dehradun, and that has been continuously going on for the North-Eastern people. So today we want to send an urgent message to the government of India to stop racial inequality in North-Eastern. We are proud Indo-Mongolian people and we are proud Indian, but the Indo-Aryan people has a different eye on us. So that's their character of the Indo-Aryan people didn't change their character over North-East always treat them badly, treat them several times we will be attacked in the name of racial, in the name of our facial looks, in the name of our portrait. These are the things that we have been facing. So we want immediate arrest to the culprit as well as who is the murder of Angel Chakma. So this is a strong message from Karbi Anglong, and then we are with the Chakma brothers and sister. We stood together with the Karbi brothers and also the opposition party in Karbi Anglong and student and social organization. We all unite together and fight and stop against our racial attack. This is a strong message. The government of India should recognize this, and government of India should try to solve this matter as urgent as possible. This is an urgent message to the government of India to stop racial attack to the people of North-East India, be it in Delhi, be it in Chennai, be it in other part of the state of India. So this is a message for all. For only one we are demanding justice for Angel Chakma, who was killed in Dehradun for the racial attack. So we would like to send a strong message to the government of India to stop racial attack to the people of North-East. It has been happening day-to-day life in Delhi and different part of India. Now, not only different part of India, it is in the heart of the state, even in Assam, we have been facing this racial attack. So we the Karbi has been voicing against those racial statement comments. They have been stating us that we are Chinese. They have been stating us that we have been from the Chinese ancestor. So we are proud Indo-Mongolian, and we want to send a strong message that we Indo-Mongolian we are united. So we would like to send a strong message to the people of North-East India. We would like to send a solidarity message to the people of Tripura and also to our Chakma brother who stand tall and strong to fight against this racial